সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। যেহেতু বহুতে ফোন কৰি সুধি আছে যে ৰেয়াৰ ডিফাৰেঞ্চিয়েল লক মানে মানে কি হয়, কেনেকৈ ইউজ কৰিব পাৰি। বস্তুটো বহুত ইউজফুল হয়। যেতিয়া আমাৰ গাড়ী এখন ফাঁচে এতিয়া বহুত আগৰ দিনত আছিলে মানুহ ধাক্কা দিব লাগে, ঠেলিব লাগে, কিন্তু আজিকালি এনেকুৱা এটা অপশ্যন আহি গ'ল, জাষ্ট এটা বুটাম টিপিলেই মানে ফাঁচা গাড়ী উঠি যায়। আমি দেখাব লৈছোঁ ৰেয়াৰ ডিফাৰেঞ্চিয়েল লক। এইটো দেখাই দিয়া, এইটো তাৰমানে কি হয়, যদি এখন গাড়ী আমাৰ বেকা ৰাস্তাত যাব লগা হয় বা তেৰা যাব লগা হয়, এতিয়া এইটো চকা মানে বেছি ঘূৰিব লাগে এইটোতকৈ। যদি ইফালে ঘূৰে এইটো, গতিকে দুটা চকাৰ নিজৰ জেগাত তাৰমানে হেৰি হৈ থাকে, যোনটো যিমান পাৱাৰ লাগে সেইখিনিকে যায়। কিন্তু যেতিয়া মানে এটা আমাৰ গাড়ীৰ চকা এটা ফাঁচি যায়, ধৰক এই দুটা চকাৰ মাজত এটা মই কিনে হয় ৰেয়াৰ ডিফাৰেঞ্চিয়েল লক দেখাই দি আছোঁ। ইয়াত দিয়া কেমেৰা, এক ছেকেণ্ড ৰ'ব। মানে আমাৰ এইটো মানে ইটো চকাৰ জেগাত ঘূৰি থাকে, ইটো জেগাত ঘূৰি থাকে। আমাৰ যেতিয়া এটা চকা ফাঁচি যায় গ'লে, তাৰমানে যিটো চকা তাৰমানে হাৱাত থাকে, মানে ট্ৰেকশ্যনত নাথাকে, সেইটো ঘূৰি থাকে। আপোনালোকে দেখিছেনে যে গাড়ী ফাঁচিলে এটা চকা ঘূৰি থাকে। কিন্তু যেতিয়া ৰেয়াৰ ডিফাৰেঞ্চিয়েল লক লগাই দিব, লকটো লগাই দিলে মানে দুটা চকা সমানে ঘূৰিব, ইটোও ঘূৰিব সিটোও ঘূৰিব। গতিকে দুটা চকা ঘূৰাৰ ফলত কি হয়, মানে ফাঁচি থাকে তো একেবাৰে উঠি যায়। এইটো একদম চিম্পুল আৰু বুজাইছোঁ মই, মানে হেৰিও নহয়, লাইক অটোমোবাইল ইঞ্জিনিয়াৰ নহয়, আমাৰ একজন ড্ৰাইভাৰে যেনেকৈ বুজিব লাগে সেইখিনিয়ে আৰু চিম্পুল। মানে আপোনালোকে দেখিছে গাড়ীৰ চকা মানে দুইফালৰ পিছফালে যিটো আমাৰ চকাৰ মাজত ধোঁৰা এডাল থাকে, আমি ধোঁৰা বুলি কওঁ, ধোঁৰাৰ মাজত যিটো মেণ্ডেলিনৰ মাথা নিচিনা গ'ল দেখা পায়, তাক চাকৰ পিছফালে বেছি দেখা পায়, সেইটো একচুৱেলি সেইটোৱে ডিফাৰেঞ্চিয়েল লক। তাতে ডিফাৰেঞ্চিয়েল লকটো থাকে, দুটা বেলেগকৈ হেৰি কৰে। যেতিয়া লকটো লগাব লগা হয়, এক কৰি দিয়ে, তাৰমানে দুটা চকা সমানে ঘূৰে। এটা কথা মন কৰিবলগীয়া কি, যেতিয়া ডিফাৰেঞ্চিয়েল লক লগাব মানে ফাঁচিলে, ষ্টিয়াৰিং কিন্তু কাটি নকৰিব বেছি, কাৰণ ষ্টিয়াৰিং কাটি কৰিলে কি হয়, এই লকটো ভাঙি যাব পাৰে। মানে এনি টাইম সেইটো ইউজ নহয়, যেতিয়া গাড়ী ফাঁচে তেতিয়াহে ইউজ কৰে বস্তুটো। ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল পাইছে লাইক কমেণ্ট কৰিব। ধন্যবাদ।